আজি আপোনালোকক লৈ আহিছোঁ মোৰ ডিউটি ঠাইলৈ। মই কি কৰোঁ, ক'ত কৰোঁ সকলোখিনি ক'ম। আজি গম পাব মই ক'ত কি কৰি আছোঁ। বলক, এইখনেই হৈছে আমাৰ MMU এম্বুলেঞ্চখন, য'ত মেডিচিনৰ লগতে লেবৰেটৰী মেচিনো আছে আৰু নৰ্মেলি যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি এই গাড়ীখনৰ ভিতৰতে আছে। এয়া আমি আহি পাই গ'লোহি বাগান হস্পিটেল, য'ত আজি আমাৰ ডিউটি পৰিছে। এনেদৰে আমি NRCMৰ আণ্ডাৰত বাগান আৰু ভিতৰুৱা গাঁও এৰিয়াত ভ্ৰাম্যমান স্বাস্থ্যসেৱা আগবঢ়াই আহিছোঁ। এয়া আমাৰ ছাৰ আৰু বাইদেউসকলে পেচেণ্ট চোৱাৰ আৰম্ভ কৰি দিছে আৰু এইফালে বাইদেৱে ব্লাড প্ৰেছাৰ জুখিছে। এই মোবাইল মেডিকেল ইউনিট বা ভ্ৰাম্যমান সেৱাৰ যোগেদি সাধাৰণ মানুহখিনি বহু উপকৃত হৈছে, কিয়নো ভিতৰুৱা গাঁও আৰু বাগানত গৈ আজিৰ দিনত বিনামূলীয়া স্বাস্থ্যসেৱা কৰা হৈছে। জানেই ডক্তৰক দেখাবলৈ গ'লে প্ৰাইভেটত কিমান পইচা লয়, তাতে এনেদৰে ওচৰতে পাইছে, উপকৃতই হৈছে বুলি ভাবোঁ। আৰু বহুত গাঁও আছে গাড়ী মটৰৰ সুবিধা নাই। আৰু এইফালে মই ব্লাড টেষ্ট কৰিবলৈ লৈছোঁ, চুগাৰ টেষ্ট কৰিছোঁ। এইখিনিও সকলোখিনি ফ্ৰীকৈ কৰা হয়, চুগাৰ হিমগ্ল'বিনৰ পৰা আদি কৰি গোটেই টেষ্টখিনি। এয়া চুগাৰ চোৱা হ'ল। আজি আপোনালোকক গম পালে মই কি জব কৰোঁ। মই লেবৰেটৰী টেকনিচিয়ান জব কৰোঁ। এনেদৰে এয়া টেষ্ট কৰা হৈছে গ্ৰুপিং টেষ্ট। আপোনালোকে চাগে কেনেকৈ কৰে নাজানে, আজি আপোনালোকক দেখাই দিলোঁ কেনেকৈ টেষ্ট কৰা হয়। এয়া গ্ৰুপ টেষ্ট কৰা হৈছে। গোটেইখিনি এনেদৰে মিক্স কৰি লোৱা হয়। একেখন শ্লাইড নহয়, কিন্তু বেলেগ বেলেগ শ্লাইড লৈ পেলাই এনেদৰে মিক্স কৰা হৈছে। আৰু এইপিনে ভালকৈ চেক কৰি ইয়াৰ ৰিপৰ্ট ওলাই গ'ল। এয়া হৈ গ'ল গ্ৰুপিং টেষ্ট। এতিয়া শ্লাইড ষ্টেণ্ড দিয়া হৈছে, এখন TB স্পুটামৰ শ্লাইড ষ্টেণ্ড দিয়া হৈছে। আৰু এইফালে ফাৰ্মাচিছে মেডিচিন দি আছে। দিনটো এনেদৰে পেচেণ্টৰ সৈতে ব্যস্ত হৈ থাকিলোঁ। এতিয়া পেচেণ্টটো শেষ, আমিও ঘৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ ডিউটিবোৰ কেনেকুৱা গম পালেই। আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।